Hello everyone, কিন্তু খবৰ খাব নিশ্চয় সকলোৱে ভাল and welcome back to my second channel কিবা কিবি ব্লগ। আজি মানে বেলেগ কন্ট্ৰভাৰ্সি ভিডিঅ' নহয়, আজি এইটো জাষ্ট এটা ব্লগ। তো এতিয়া আমাৰ খৰচৰ হৈ আছে ইয়াত গাইছ চাই লওক, এই ধুনীয়াকৈ কৰি আছে কাম। তো ৰাতি একদম ধামাকা হ'ব, এইফালে বক্স বুজি আছে, ৰাতি একদম ধামাকাদাৰ ভিডিঅ' হ'ব, মানে কি আৰু হ'ব আৰু মুঠতে কিবা ধামাকাদাৰ হ'ব আৰু। তো গাইছ এতিয়া আমাৰ কাম চাম হৈ আছে, তো ভিডিঅ'টো একদম শেষলৈ চাই থাকিব, একদম মজা। আৰু সকলোকে নতুন বছৰৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ, আগতীয়াকৈ কৰিলোঁ মানে শুভেচ্ছা। আৰু একদম ধামাকাদাৰ হ'ব ৰাতি, কি ক এই কেমেৰা কৰা চলটো এইটো। তো গাইছ এই আমি কাম চাম কৰি আছোঁ এতিয়া 1 জানুৱাৰী ধামাকা। পিছে আজি খানা হ'ব, খানা একদম গৰম। এইটো বিট্টু কওঁ কিবা এটা হেৰা কেনে হ'ব, মজা একদম এনজয় হ'ব ৰাতি। আপোনালোকৰ ৰাতি বেছি ভাল হ'ব, ৰাতি বেছি মজা হ'ব গাইছ। ভিডিঅ' চালা ভিডিঅ'টো একদম সকলোৱে চাই থাকিবি গাইছ দে। গাইছ তো এতিয়া আমাৰ একদম আইচক্ৰীম পঞ্চায়ত আছে, এই আছোঁ এই গায়ক আমাৰ মাতিলে গায়ক, মাতিলে গায়ক এইটো গা গা এইটো আমাৰ আৰম্ভণি হৈছে আৰু বাকী আছে গাইছ, আৰম্ভণি হৈছে আৰু বাকী আছে। দেখি মৰম লাগি যায়, দেখি মৰম লাগি যায়। এইটো এটা আমাৰ ছেকেণ্ড গ্ৰুপ আকৌ, এইয়া ৰিহান, লাডেন, ই আমাৰ ইফালে এই হাই গাই তো ইনষ্টাগ্ৰামৰ কুইন বোলে, এই ঘাণ্টা কুইন তই। তো এয়া এতিয়া আমি এটাই সোমাইছোঁ গ্ৰুপত, ছেকেণ্ড গ্ৰুপ এইটো ছোৱালী গ্ৰুপ, এইটো ছোৱালী গ্ৰুপ, ছোৱালী গ্ৰুপ এইটো এয়া ছোৱালী খানা হৈ আছে, বঢ়িয়া খানা চানা বনাই আছে। চাওঁ সুমনে খানা চানা বনাই আছে বঢ়িয়া। এইয়া ৰাহি, এইবিলাক বেলেগ কোনো নহয় গাইছ, চব আমাৰ ভণ্টি। আপোনালোকৰ বেলেগ বুলি নাভাবিব, ক'লে চব আমাৰ ভণ্টি। এইয়া এইফালে আমাৰ ৰাহি, এইয়া সুমন, সৰু বন্যা, এইয়া ৰিপু। আমি আছি খাবা, খাবা আছি আমি। আই কি খাবা দি, এইয়া কি বনাইছা? আঞ্জা। কি আঞ্জা? হা হাতি। मजा आया। Pilote, sakui marote, chuke doruse, matisimo, toy moyote. Pilote, sakui marote, chuke doruse, matisimo, toy moyote.
ভিতৰতে জাকৈ মাৰোঁতে যিদিনা ৰাতি টোপনি খতি তুই লৰাই কাহিনী ভাবি ভাবি ময়ো কাটি ডাগিনি অলপ ডাগিনি অলপ ডাগিনি ডাগিনি মঞ্চটোৰ পৰা এখন ফিল্ম গামোচা আনন্দ দিব সকলোৰে আহমেদ আজি নৱবৰ্ষৰ নতুন আৰম্ভণি যি সাংস্কৃতিক সন্ধিয়াৰ বিকাশখন আগবঢ়াব সেই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আমি মাতি আনিছো অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী লেকিবুৰ ৰহমান আৰু আমাৰ কৌতুক পৰিচালক হিচাপে সকলোৰে আমাৰ আছে আৰু আমাৰ তফিকুল আলম অলপ পিছত আহিব ধন্যবাদ এই আমি লেকিবুৰ ৰহমান তো হেল্ল গাইস আমার খানা যে আরম্ভ হয়ে গেছে এইয়া খানা বনাইছে মেজল কি কবি বঢ়িয়া রান বঢ়িয়া এই জুই চাও এই আঞ্জা চাও কি চাবি লোকাল মুগী আঞ্জা আনিল কা কেনেকুৱা লাগছে এই এইফালে আমাৰ গায়ক এইটো গায়ক গাইস একদম খানা মাৰ খানা এইয়া দে গাইস ভিডিওটো চাই থাকবেন এই কথা কতি খাই লো দাদাই কলে ৰাতি হলে ঘুম নেৰিবা আমাৰ ৰান্ধে দেখিছো বৰ কথা মুখেদি তাই গম পাইছো তাৰ কথাতে আমাৰ ৰান্ধে বেলেগ কথা মুখে জিয়া মুখাই সাংবাদিক বিলাকৰ মানে বাতৰি প্ৰচলন কৰিলে কেনেকে কৰে সাংবাদিক বিলাকে বাতৰি বিলাক কৰিলে কেনেকে কৰে যেনিবা সেই মাংসটো যে বনাই আছে হা সেই মাংসটো যেনিবা পৰিব এতিয়া মানে পৰিল আৰু যেনিবা মাংসটো পৰিল দেখাই দিয়া মাংসটো আজিকালি সাংবাদিক বিলাকে কোৰ্টে নিজৰ সাংবাদিক বিলাকে কয় আৰু মাংসটো যেনিবা পৰিল সেই মাংসটো পৰিল সাংবাদিকে সেইটো কেনেকে নিউজ কৰিব জানা সেই আপোনালোকে দেখিছে চাওক এইখিনি বস্তু চাওক অকণমান গ'লে দেখা পাব আৰু একদম ব্ৰেকিং নিউজ বিগ ব্ৰেকিং নিউজ আৰু অকণমান গ'লে আপোনাৰ দেখা পাব এই চাওক মাংস কি মাংস আপোনাক অতি সোনকালে জনাই আছো একদম বাতৰি কাকতকে চাই থাকক কি মাংস কেনেকুৱা মাংস নাচবি তো আগত নাচবি সকলোকে মাইক্ৰফোনটো চাবাইছো মাইক্ৰফোনটো চাবা চবে এটা হেপি দিব লাগিব মাইক্ৰফোনটো চাবা মাইক্ৰফোনটো চাবা এটা দিমা হয় মাইক্ৰফোনটো চাবা বঢ়িয়া মাইক্ৰফোনটো চাবা বেছি নাই আৰু 1 মিনিট ল'ব লাগে আমাৰ নতুন বছৰ আহি যাব দেউতাক পেজ হেপি নিউ ইয়াৰ বুলি চলাব লাগিব মই যেতিয়া কম সকলো কৰিবা মই যেতিয়া কম আৰু 1 মিনিট টিকেট পইচা বুলি সাবারি ক্যামেরা কেমেৰা দিছে না কেমেৰা দি আৰু বেছি টাইম নাই নতুন বছৰ আহি আছে নতুন বছৰ আমি এতিয়া 12টা বজাৰ পিছত ভাত খাম অহা বছৰ ভাত খাম বছৰ নহয় এয়া 3, 2, 1 হেপী নিউ জানুৱাৰীৰ 1 তাৰিখ 2023 গাইজ গতিকে এইটো বছৰ সকলোৱে ভালে ভালে চাওক এতিয়া সকলোৱে খানা খাওক আৰু খুবেই খাওক
তো হেল্ল' অ'কে তো গাইছ এতিয়া আমাৰ যিহেতু আপোনালোকে ৰাতি ভিডিঅ' চালে গতিকে এতিয়া আমি দেখুৱাই দিছোঁ অকল লখিমপুৰ পুখুৰীত আহিছোঁ গতিকে ইমান আৰু দেখুৱাই নহয় ভিডিঅ'টো ইমান সমাপ্ত কৰিম বুলি ভাবিছোঁ লখিমপুৰ পুখুৰীত যিহেতু দেখুৱাই থাকোঁ আমি গতিকে আপোনাক দেখাই দিছোঁ চাওক লখিমপুৰ পুখুৰীৰ মানুহ চাওক এইবিলাক মানুহ এই চব মানুহ এইবিলাক চব মানুহ চকৰি গাইছ চকৰি তো গাইছ একদম ভিডিঅ'টো শেষলৈ চাই থকাৰ কাৰণে বহুত ধন্যবাদ লখিমপুৰ পুখুৰীত আৰু ইমান দেখুৱাই নাথাকোঁ কাৰণ দেখুৱাইছোঁ আগে পিছে লখিমপুৰ পুখুৰী গতিকে ইমানো দেখুৱাই নাথাকোঁ যদি ভিডিঅ' ভাল পাইছে লাইক কৰিব আৰু যদি নতুন প্লিজ ছাবস্ক্ৰাইব কৰিব লগ পাব যে নতুন ভিডিঅ'ৰ লগত নতুন ধামাকা ব্লগৰ লগত মানে এইটো যিহেতু অলপ কণ্ট্ৰভাৰ্চি টাইপৰ চেনেল হয় গতিকে তেনেকুৱাকৈ লগ পাব পাৰোঁ আৰু তই কথা গাইছ আজি ভিডিঅ' ইমানেই আছিল যিহেতু এতিয়া আমি আহিছোঁ লখিমপুৰ পুখুৰীত ৰাতি আৰু ভিডিঅ' কৰা নহ'ল যিহেতু মানে ৰাতি একদম মানে হাল্লা চিল্লা হৈ গ'ল কিবাকিবি আৰু মানে বহুত ৰাতি হৈ যোৱাৰ কাৰণে ভিডিঅ' কৰি নাথাকিলোঁ তো এয়া আমি লখিমপুৰ পুখুৰীত প্ৰত্যেকবাৰে আহোঁৱে এবাৰ হ'লেও মানে আমি ৰাতি 31:30 খাই কেনে নেক্সট দিনা আমি আহি যাওঁ মানে লখিমপুৰ পুখুৰীত আমাৰ ওচৰৰে হয় আহি থাকোঁ প্ৰত্যেকবাৰে আহোঁ আমি খানা খোৱাকৈ অহা নাই এনে আহোঁৱে আমি মানে এইবিলাক মানুহ চাওক কিবা ক'বা ভাইটি আচলতে পিকনিকত আহি বহুতেই ভাল লাগিছে ইয়াতে বহুত মানুহ হৈছে তোমাকো হেপী নিউ ইয়েৰ জনাইছোঁ লগতে তোমাৰ জৰিয়তে সমূহ অসমবাসীলৈ নৱবৰ্ষৰ হিয়া ভৰা উলগ জনাব ধন্যবাদ শুভেচ্ছা জনালোঁ এই বছৰটো সকলোৰে ভালে কুশলে যাম তাৰে সকলো মুঠতে কিবা কথা কবি কি দিন আহিছে তোৰ পিকচাৰটো চাচোন কি চালি আহিছে তো লখিমপুৰ পুখুৰী ইমান দেখুৱাই থাকোঁ কাৰণ লখিমপুৰ পুখুৰী আমি দেখুৱাই থাকোঁ প্ৰায় নহয় আমাৰ ওচৰে হয় যিহেতু সেইকাৰণে আমি দেখুৱাই থাকোঁ যোৱা ব্লগতো দেখাইছোঁ যোৱাবাৰ পিকনিকখনতে দেখাইছোঁ বেছিকৈ আৰু ইমান দেখুৱাই নাথাকোঁ মানুহে আৰু চাই লওক এইবিলাক মানুহ চক এইবিলাক চব মানুহ গতিকে যদি ভিডিঅ' ভাল পাইছে লাইক কৰিব আৰু নতুন প্লিজ ছাবস্ক্ৰাইব কৰিব লগ পাব নতুন ভিডিঅ'ৰ লগত ধন্যবাদ জয় অসম আজিলৈ আহিলোঁ বাই বাই